নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আমাৰো বৰ্তমান ভাল। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। জুলাই মাহৰ প্ৰচুৰ গৰমকো নেওচি আমি আজি লংডিঙলৈ বুলি ওলাইছোঁ, অলপ ঠাণ্ডা বতাহ খাওঁগৈ বুলি। লংডিংখন যদিও ওচৰতে আছে, কিন্তু আমাৰ যোৱাহে হোৱা নাছিলে। পাহাৰৰ একা বেকা ৰাস্তাইদি আমি গৈ আছোঁ। ইমান যে ধুনীয়া পৰিৱেশ এটা, চবফালে সেউজীয়া সেউজীয়া। ক'ৰবাত ডাৱৰ আছে, ক'ৰবাত বৰষুণ পৰিছে, হঠাৎ বৰষুণ হয়, ক'ৰবাত আকৌ হঠাৎ ৰ'দ দিয়ে। আপোনালোকৰ কোনে কোনে 2024 চনত লংডিঙলৈ বুলি আহিছিল জনাবচোন দেই কমেণ্ট কৰি। আজি আমাৰ লগত আহিছে ওচৰৰ বৌজনী আৰু এটা ছোৱালীজনী, আৰু আপা ছোৱালীজনী আহিছে, ল'ৰাটো আহিছে, আৰু ভাইটি আহিছে, মাহী পুতেকটো আহিছে। মুঠতে আমি 9টামান আহিছোঁ। আমাৰ এওঁৰ আকৌ হাতত পখিলা পৰিছে, কি হয় হ'ব আৰু দেই, আপোনালোকে জনাবচোন হাতত পখিলা পৰিলে কি হয়নো। এজনী হ'ল বৌ আৰু ছোৱালীজনী ৰাণী, এজনী হ'ল মনিষা, আপাৰ ছোৱালীজনী, আৰু ভাইটি আৰু লগৰ এজনী এইটো হ'ল শান্তনু। প্ৰথম আমি সৰু জলপ্ৰপাতো পাইছোঁ, আৰু এতিয়া পাইছোঁহি লংডিঙৰ টাউনখন। লংডিঙৰ টাউনখন নোপোৱা আগতে সৰু সৰু কেইবাটাও জলপ্ৰপাত পালোঁ, আৰু লংডিং টাউনখন পাৰ হৈ পেলাই ডাঙৰ ডাঙৰ দুটা জলপ্ৰপাত চাবলৈ বুলি আমি গৈ আছোঁ। এইটো হ'ল লংডিং টাউনখন পাৰ হৈ প্ৰথম জলপ্ৰপাত, তাৰপিছত আৰু এটা আছে। সিহঁতে পানী মাজলৈ গ'ল বাৰু এনেকৈ পাৰ হৈ, মই কিন্তু যাব নোৱাৰিলোঁ দেই, মোৰ আকৌ ল'ৰাটোৰ লগত থাকিবলগীয়া হ'ল যে। এওঁ আকৌ ভাবিছে মই ফটো মাৰিছে বুলি, মই পিছে ভিডিঅ'হে কৰিছোঁ, তাই গমেই পোৱা নাই। আমি এনেকৈ পাৰতে চাই আছোঁ আৰু সিহঁতক। এইটো হৈছে লংডিং টাউনখন পাৰ হৈ পোৱা পিছৰটো জলপ্ৰপাত, মানে ছেকেণ্ডটো। আৰু পিছলৈ আছে যদিও আমাৰ যোৱা নহ'ল আৰু দেই, ইমান দেৰি হ'লগৈ। ৰাতিপুৱা 9টামান বজাতে ওলাই গৈছিলোঁ, তেতিয়া তাৰ পাওঁতে 4টামান বাজিলে চাগে। ৰৈ গৈছিলোঁ যে, আকৌ আহোঁতে আকৌ বহুত দেৰি হ'ব বুলি নগ'লোগৈ আৰু। ইয়াত যে থাকি যে ইমান যে ভাল লাগিছে নহয়, ঘৰলৈ যাবলৈ মনেই যোৱা নাই। ঘৰত ইমান গৰম উঠে, ইয়াত আকৌ গৰমৰ নাম চুটোৱে নাই, ইমান ধুনীয়া বতাহ মাৰি থাকে। ক'ৰবাত বৰষুণ দিয়ে, ক'ৰবাত আকৌ এনেকুৱা আহিয়ে চাওকচোন কেনেকৈ ক'লা ক'লা ডাৱৰবোৰ ওলাইছে। এই ৰাস্তাটো চাওকচোন, অকণমান শুকান হৈ আছে, আৰু অকণমান গৈ পেলাই আকৌ মানে ইয়াত অকণমান বৰষুণ দিলে, তাৰ আগত বৰষুণ নাই পৰা মানে। এনেকুৱাই আৰু, হঠাৎ ৰ'দ দিয়ে, হঠাৎ বৰষুণ হৈ যায়, গমেই নাপাওঁ কোনফালৰ পৰা বৰষুণ যাক আহি যায়। ইমান যে ভাল লাগিছে নহয়, ঘৰত গ'লে বহুত গৰম লাগে, ইয়াত থাকিবলৈ মন গৈছে আৰু। এয়া চাওকচোন আকৌ শুকান, মানে ইয়াত বৰষুণে হোৱা নাছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব কমেণ্ট কৰি, লগতে ছাবস্ক্ৰাইব কৰিব, লাইক এটাও কৰি দিব, পাৰিলে শ্বেয়াৰ কৰি দিব। মই ভিডিঅ' বনাব বৰ বিশেষ ভাল নহয়, হ'লেও চেষ্টা কৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।